নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া বাজিছে 4টা আবেলি 4টা বাজিছে ভাত পানী খালোঁ আজি দিনটো ব্লগ তেনেকৈ বনোৱা নহ'ল বাৰু কাৰণ ঘৰত ৰুমত থাকিলেনো কি হেতু ব্লগ বনাম মানে ৰাতিপুৱা উঠিম গা পা ধুম ভাত খাম চাহ খাম সেয়াহে সেইকাৰণে কৰা নহ'ল আৰু মনটো ইমানটা ভাল নাছিলে মোৰ ভয় খাই গ'লো কুকুৰটো মনটো মোৰ ইমানটা ভাল নাছিলে আজি কিবা এটা হ'ল মানে তাৰপিছত কান্দি কুটি অৱস্থা নাই এতিয়া বাৰু ঠিকে আছে এতিয়া ঠিক হ'ল মানে এতিয়া শুইছিলোঁ ভাত পানী খাই কৰি লৈ পেলাই 3টা মানত অকণমান বাগৰিছিলোঁ তাৰপিছত টোপনি নাহিলে তাৰপিছত বোলো মাথাটোকে ধুওঁগৈ তাৰপিছত মূৰটো ধুই কৰি আহিলোঁ তাৰপিছত চুহিয়া ৰিলছ বনাম বুলি ক'লে তাৰপিছত বোলো হ'ব দে তই ৰিলছকে বনাই এনেও শুব নোৱাৰিমেই বিচনাখনত বাগৰিনো কিমান থাকিম আৰু অশান্তিও লাগে কঁকাল চকালৰ বিষ তাইও বিষ মোৰো বিষ কিয় বিষটো উঠিছে গম নাপাওঁ বাৰু নাচিয়ে চাগে হৈছে ঠিক নাই হ'ব পাৰে তেনেকুৱা তাৰপিছত আৰু জেগাখিনিও মানে বহুত ধুনীয়া এনেকুৱা পথাৰৰ ৰাস্তাটো আমাৰ সেইপিনে পথাৰ তেনেকৈ নায়েই সেইটো কাৰণে পথাৰবিলাক ভাল লাগে মোৰ বহুত ভাল লাগে সেইকাৰণে বোলো ঠিক আছে বনা কিন্তু মোৰ বহুত এলাহ লাগিছে মই নবনাওঁ আৰু চাদৰ মেখেলা নিপিন্ধোঁ তাই চাদৰ মেখেলা পিন্ধিছে আহিব এতিয়া ওলাই আছে বাৰু চুহিয়া ওলাই হৈ গ'ল আহি গ'ল এতিয়া সেইজনী বেয়া লাগিছে কিয় বেয়া লাগিছে বাৰু ভালেই লাগিছে ইমান ধুনীয়া ধুনীয়া ছোৱালী কিয় বেয়া লাগিব বাৰু কি হ'ল মই ভিডিঅ' কৰি আছোঁ আকৌ তাই মোক ভিডিঅ' কৰি আছে অঁ এতিয়া কাটোত বনাবি তোৰ তাত মোবাইলতে বনাওঁ আমাৰ তেনেকৈ কেমেৰা চেমেৰা নাই মোবাইলতে বনাওঁ তাই মোবাইলতে বনাওঁ আৰু মোৰটোত মানে গানটো লগাই দিম ক'ত বনাবি এইখিনিতে তাতে বনাব পাৰচোন হেৰিয়ত পথাৰত অঁ মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈ পেলাই তাত যাব হৈ গ'ল আধা মানে গোটেই গানটো নবনালে আৰু অলপমান বনালে আপোনালোকে দেখিব ভিডিঅ'টো অতি সোনকালে আহি আছে তাই কাপোৰ চাপোৰ সলালে এতিয়া বস্তু সামৰি সুতৰি আছে আৰু মানে আমাক লগ কৰিবলৈ আইতা দুজনী আহিছে ওচৰলৈ তাকে মাতিছে আমাক কৈছে থিয়েটাৰত থকা ছোৱালীকেইজনীক চাম বুলি কৈ পেলাই আহিছে আৰু তাৰপিছত আমি কৈছোঁ যে কাপোৰ চাপোৰবোৰ তাইও সলাই লওক ভাগৰ লাগিছে তাই কাপোৰ চাপোৰ সলাই লৈ পেলাই গৈছোঁ বুলি কৈছে এতিয়া হৈ গ'ল যেতিয়া এতিয়া যাম আৰু কথা পাতোঁগৈ ইয়াতে বহি আছে বাৰান্দাতে এতিয়া দুজনী মাতিছে চুহিয়া এয়া হেল্ল' গাইজ এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ আমাৰ গ্ৰীণ ৰুমত আমি এতিয়া বাজিছে 6:41 হ'ল মানে আৰম্ভ হ'বই আৰু 2টা বেল বজালে 3 নম্বৰ বেলত আমাৰ আৰম্ভ হৈ যায় নাটক তাৰপিছত নাটক আৰম্ভ হ'ব আৰু আমি ৰেডি হৈ গ'লোঁ মেকআপ কৰি ড্ৰেছ চেছ কৰি পেলাই ৰেডি হৈ গ'লোঁ এইপিনে আছে আমাৰ মাইনু বা আমাৰ গ্ৰীণ ৰুমটো এইবোৰ কাপোৰ চাপোৰ যে সেইবোৰ আমাৰ চবৰে নিজৰ নহয় মানে নাটকৰ পিনৰ পৰাই দিয়া আজি নাটকখনত লাগিব সেইকাৰণে এয়া ওলমোৱা হৈ আছে বাকী একো জংঘলী মংঘলীকৈ থোৱা নাই বাৰু এনেকৈ আমি থৈ দিওঁ মানে যাতে আহি লগতে কাপোৰযোৰ সলাই দিব পাৰোঁ সেইকাৰণে এনেকৈ থৈ দিওঁ পটককৈ আহোঁ সলাওঁ তাৰপিছত ইয়াৰ পৰা লৈ পেলাই পিন্ধোঁ কাৰণ বেগৰ ভিতৰত সোমাই থাকিলে দিগদাৰ হয় আহি পেলাই কাৰণ বহুত কম সময়তে আমি ড্ৰেছবোৰ সলাব লাগে বাকী এইপিনে আছে আমাৰ ববী বা আন্ধাৰ হৈছে কাৰণে ইমানটো ধৰিব পৰা নাই এইপিনে চুহিয়া কিমান মৰম লাগিছে ন চুহিয়া চাই দিয়া লাজ কৰিছে চুহিয়া বাকী এজনী আছিলে তাই কেমেৰা আগত উলিয়াবলৈ লাজ কৰিছে কাৰণে ওলাই গুচি গ'লগৈ তাই ওলাই গুচি গ'ল এইজনী আহিছে এতিয়া আজিছে তাই লাজ কৰিছিলে কাৰণে ওলাই গুচি গৈছিলে অলপ আগত এয়া আমাৰ চুহিয়াৰ দুখ বয়ফ্ৰেণ্ডে ব্ৰেকআপ দিলে নে কি নাজানো তু ভি ৰোয়েগা মাহি তু ভি ৰোয়েগা গায়ে কান্দি আছে ইয়া কান্দি আছে মনত পৰিছে বোলে বয়ফ্ৰেণ্ডলৈ কান্দিছেও হাঁহিছেও তাইহে জানে আৰু নহয় মানে কি ন হেৰি মোৰ চৰি লাগি আছে যে সেইকাৰণে মই বিষ চালি দিলোঁ চৰি হৈ আছে যে বিষটো সানি ল'লোঁ আজি ভিডিঅ' বনাইছোঁ কান্দি কান্দি ভিডিঅ'
जग जग के रातों में मेरी तरह आँखों में माही आंसुओं के धागे तू पिरोएगा, तू भी रोएगा माही, तू भी रोएगा। मेरी तरह तू भी एक दिन किसी को खोएगा।